নমস্কাৰ আমি আজি পুনৰ দশম মানৰ বাবে এটা পাঠ লৈ আহিছো কাৰ্বন আৰু তাৰ যৌগ এই পাঠটো ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছটোত আলোচনা কৰিছো ইয়াৰ প্ৰথম অংশৰ কথাখিনি আলোচনা কৰা হৈ গৈছে আজি আমি তাৰ ঠিক পিছৰ কথাখিনি আলোচনা কৰিবলৈ আগবাঢ়িম আমি কি আলোচনা কৰিব খুজিছো এবাৰ চাও আমাৰ আলোচনাৰ বিষয়বস্তু প্ৰথম আহিল কাৰ্বনৰ শৃংখল গঠন সংপৃক্ত আৰু অসংপৃক্ত কাৰ্বন যৌগ এলকেন এলকিন আৰু এলকাইন বিষম পৰমাণু কাৰ্যকৰী মূলক এতিয়া কাৰ্বনৰ শৃংখল গঠন বুলি কওঁতে আমি আগৰ ক্লাছটো আলোচনা কৰিছো যে কেটিনেশন ধৰ্মৰ বাবে কাৰ্বন পৰমাণুবোৰে নিজৰ মাজত বান্ধনিৰ সৃষ্টি কৰি শৃংখল গঠন কৰে আৰু এই ধৰ্মটোকে কাৰ্বনৰ শৃংখল গঠনৰ ধৰ্ম বুলি ক'ব পাৰি অৰ্থাৎ কেটিনেশন ধৰ্ম আমি তাৰ এটা উদাহৰণ লম সাপোজ C4H10 এই যৌগটোৰ নাম হ'ল বিউটেন এই যৌগটোৰ নাম হ'ল বিউটেন এতিয়া বিউটেন যৌগটোত কাৰ্বন পৰমাণু 4টা যদি এই ধৰণে লগ লাগে এটা দুটা তিনটা চাৰিটা কাৰ্বন পৰমাণু এক বান্ধনিৰ দ্বাৰা যোজিত হৈছে আৰু প্ৰতিটো কাৰ্বনৰ যোজক ইলেক্ট্ৰন কেইটা এইদৰে মুক্ত হৈ আছে বাকি কেইটা তাৰ মানে কথাটো ৰিভিউ কৰিলো তেতিয়া বান্ধনিৰ ওপৰত কনসেপচনটো মই ভাবো বেছি ক্লিয়াৰ হ'ব আমি 4টা কাৰ্বন ললো কাৰ্বন পৰমাণু 1 2 3 4 এটা কাৰ্বনৰ যোজক ইলেক্ট্ৰন কেইটা বুলি কৈছিলো 4টা ইয়াৰ এটা দুটা তিনটা 4টা এটা দুটা তিনটা 4টা ইয়াৰো এটা দুটা তিনটা 4টা ইয়াৰো কি হ'ব এটা দুটা তিনটা 4টা এটা কাৰ্বন পৰমাণু কেইটাৰ মাজত কি হ'ব যে হিহঁতৰ উচ্চাচয়কৈ থকা যোজক ইলেক্ট্ৰনৰ মাজত 3 জোৰ এক বান্ধনিৰ সৃষ্টি হ'ব আৰু প্ৰতিটো কাৰ্বনৰ বাকি কেইটা ইলেক্ট্ৰনে কাৰ লগত বান্ধনিৰ সৃষ্টি কৰিব হাইড্ৰোজেনৰ লগত 1 2 3 4 5 6 7 8 9 10টা হাইড্ৰোজেনৰ লগত যোজিত হ'ল অৰ্থাৎ এই যৌগটো হ'ল বিউটেন ইয়াত কাৰ্বন পৰমাণু কেইটা ইটোৰ পিছত সিটো হিকলিৰ দৰে লগ লাগিছে কেটিনেশন ধৰ্মৰ বাবে এই শৃংখল হ'ল কোন শৃংখল ইয়াৰ শাখা শৃংখল হ'ব পাৰে যদি শাখা শৃংখল হয় তেতিয়া হলে কাৰ্বন পৰমাণু 3টা এই ধৰণে প্ৰথমতে যোজিত হ'ল এতিয়াৰ পৰা আমি পিছৰ গঠনবিলাকত ইলেক্ট্ৰন না আকো আমি পুনে পুনে বান্ধনি আঁকিম আৰু 4 নম্বৰ কাৰ্বনটো ইয়াত যোজিত হ'ল 1 2 3 4 5 6 7 8 9 10 বাকি কেইটা হাইড্ৰোজেন এই ধৰণে যোজিত হ'ল এই ধৰণে হাইড্ৰোজেন যোজিত হোৱাৰ ফলত আমি এটো এটা বিউটেন পালো C4H10 তে এই বিউটেনটো কোৱা হ'ব নৰমেল বিউটেন আৰু এই বিউটেনটো কোৱা হ'ব আইসোবিউটেন এতিয়া আমি চাম যে প্ৰথমটো কাৰ্বনৰ পৰমাণু 4টা হিকলিৰ দৰে পুনে পুনে লগ লাগি আৰু দ্বিতীয়টো শাখা আকৌ কাৰ্বন পৰমাণুবোৰে নিজৰ মাজত বান্ধনিৰ সৃষ্টি কৰি সক্ৰিয়ভাৱেও অনুগঠন কৰিব পাৰে তাৰ আমি উদাহৰণটা লম যে সাইক্লোহেক্সেন কিতাপত আছে 65 পেজত আছে ক্লাছ 10ত সাইক্লোহেক্সেনত এটা দুটা তিনটা 4টা 5টা 6টা কাৰ্বন পৰমাণু সক্ৰিয় আকাৰত ইহঁত এনেকে যোজিত হ'ল আৰু প্ৰতিটো কাৰ্বন পৰমাণুৰ লগত দুটা দুটা হাইড্ৰোজেন পৰমাণু এই ধৰণেৰে যোজিত হ'ল দুটা দুটা হাইড্ৰোজেন পৰমাণু এই ধৰণেৰে যোজিত হ'ল আৰু ইয়াক কি বুলি কোৱা হ'ব সাইক্লোহেক্সেন এতিয়া আমি চাওঁ যে কাৰ্বনে কেটিনেশন ধৰ্মৰ বাবে নিজৰ মাজত বান্ধনিৰ সৃষ্টি কৰি যৌগ গঠন কৰোতে কাৰ্বন পৰমাণুবোৰ কোন শৃংখল হ'ব পাৰে
শাখা শৃংখলো হ'ব পাৰে আৰু সক্ৰিয় শৃংখলো হ'ব পাৰে ইয়াকে কোৱা হয় কি কাৰ্বনৰ শৃংখল গঠন এবাৰ আহিম আমি দ্বিতীয় পইণ্টটোলে আমাৰ দ্বিতীয় পইণ্টটোত আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হ'ল সংপৃক্ত আৰু অসংপৃক্ত কাৰ্বন যৌগ সংপৃক্ত আৰু অসংপৃক্ত কাৰ্বন যৌগ সংপৃক্ত আৰু অসংপৃক্ত এই শব্দ দুটাৰ লগত মই ভাবো দশম মানৰ ছাত্ৰ ছাত্ৰীসকল পৰিচিত কিয়নো নৱম মানত সংপৃক্ত দ্ৰৱণ অসংপৃক্ত দ্ৰৱণ এই দুটা এইবিলাক কথা আমি পঢ়ি আছো এটা সংপৃক্ত কাৰ্বন যৌগ কাক কয় যদি আমি ইয়াত প্ৰথমতে আঁকিম তেতিয়া আমাৰ সুবিধা হ'ব আমি তিনিটা যৌগ আঁকিম প্ৰথমটো হ'ল C2H6 দ্বিতীয়টো হ'ল C2H4 আৰু তৃতীয়টো হ'ল C2H2 এই প্ৰথম যৌগটোত কাৰ্বন দুটা হাইড্ৰোজেন 1 2 3 4 5 6 ছটা হাইড্ৰোজেন লগ থাকে দ্বিতীয়টোত কাৰ্বন দ্বি বান্ধনীৰ দ্বাৰা কাৰ্বন পৰমাণু দুটা যোজিত হৈছে আমি এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰ কথা আগৰ ক্লাছটোত আলোচনা কৰিছো আৰু 3 নম্বৰ যৌগটোত কাৰ্বন পৰমাণু দুটা ত্ৰি বান্ধনীৰ দ্বাৰা যোজিত হৈছে আৰু এটা এটা হাইড্ৰোজেন এই যৌগটো হ'ল ইথেন ই হ'ল ইথিন আৰু ইয়াৰ নাম হ'ল ইথাইন এই বিষয়ে আমি আকৌ আলোচনা কৰিম ইয়াৰ পিছৰ অংশত এতিয়া চাওঁ যে প্ৰথম কাৰ্বন যৌগটোৰ ক্ষেত্ৰত কাৰ্বন পৰমাণু দুটাৰ মাজত এক বান্ধনী আছে দ্বিতীয় আৰু তৃতীয়ৰ ক্ষেত্ৰত দ্বিতীয়টো দ্বি বান্ধনী তৃতীয়টো ত্ৰি বান্ধনী আছে যদি কাৰ্বন পৰমাণু মাজত কেৱল এক বান্ধনী থাকে তেতিয়াহ'লে সেই যৌগক কোৱা হ'ব সংপৃক্ত কাৰ্বন যৌগ আনহাতে যদি কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী বা ত্ৰি বান্ধনী থাকে তেতিয়াহ'লে সেইবোৰ যৌগক কোৱা হ'ব অসংপৃক্ত কাৰ্বন যৌগ অৰ্থাৎ সংপৃক্ত আৰু অসংপৃক্ত কাৰ্বন যৌগ বুলি ক'লে আমি কি বুজিম যে যদি কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰ কেৱল এক বান্ধনীৰ দ্বাৰা যোজিত হয় তেতিয়াহ'লে সেইবোৰক কোৱা হ'ব সংপৃক্ত কাৰ্বন যৌগ আনহাতে যদি কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত দ্বি বান্ধনী বা ত্ৰি বান্ধনী পাওঁ তেতিয়াহ'লে আমি কি ক'ম অসংপৃক্ত কাৰ্বন যৌগ আমি সংপৃক্ত এইখিনি আৰু এটা কথা কৈ থওঁ যে সংপৃক্ত কাৰ্বন যৌগবিলাকক পেৰাফিন বুলিও কোৱা হয় পেৰাফিন এই শব্দটোৰ অৰ্থ হ'ল কম আসক্তি অৰ্থাৎ সংপৃক্ত কাৰ্বন যৌগবিলাকৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতি আসক্তি কম পিছত আলোচনা হ'ব সেই বিষয়ে এতিয়া আমাৰ আলোচনাৰ তৃতীয় বিষয়বস্তুটো হ'ল এলকেন এলকিন আৰু এলকাইন কাৰ্বন যৌগ এই তিনিটা ভাগ আমি যিমান পাৰোঁ সিমান ভালকৈ আলোচনা কৰিবলৈ চাম কাৰণ এই তিনিটা ভাগ বুজি পালেই পিছৰখিনি বুজিবলৈ আমাৰ সুবিধা হয় বুলি মই ভাবোঁ এতিয়া আমি এলকেন এলকিন আৰু এলকাইন যৌগ আলোচনা কৰিম প্ৰথমতে আমি আমাৰ এই বোৰ্ডখন তিনিটা ভাগত ভাগ কৰি লওঁ তেতিয়া আমাৰ সুবিধা হয় আমি তিনিটা ভাগত ভাগ কৰি লওঁ প্ৰথম ভাগটো এলকেন আৰু ই হ'ল সংপৃক্ত কাৰ্বন যৌগ দ্বিতীয় ভাগটো হ'ব এলকিন ই হ'ল অসংপৃক্ত কাৰ্বন যৌগ তৃতীয় ভাগটো হ'ল এলকাইন ই হ'ল অসংপৃক্ত কাৰ্বন যৌগ এতিয়া এলকেন এলকিন এলকাইন এলকেন হলে তাত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল কি থাকিব এক বান্ধনী এলকিন হলে
আমি যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বিবান্ধনি পাম তাতকৈ বেছি পাব পাৰোঁ দুটা বুলি কৈছোঁ এলকাইন যৌগ হ'লে কাৰ্বন পৰমাণুৰ মাজত আমি ত্ৰিবান্ধনি পাম আমি কথাটো তেনেকৈ সহজকৈ লোৱাই ভাল হ'ব ৰিপিট কৰিছোঁ যে যদি এলকেন যৌগ হয় কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল একবান্ধনি থাকিব এলকিন যৌগ হ'লে কাৰ্বন পৰমাণুবোৰৰ মাজত একবান্ধনিৰ উপৰিও দ্বিবান্ধনি থাকিব আৰু এলকাইন যৌগ হ'লে কাৰ্বন পৰমাণুবোৰৰ মাজত একবান্ধনিৰ উপৰিও ত্ৰিবান্ধনি এতিয়া এলকেন যৌগবোৰৰ সাধাৰণ ৰাসায়নিক সংকেত হৈছে CnH এটো ইফালে লিখো সাধাৰণ ৰাসায়নিক সংকেত হৈছে CnH twice n plus 2 এলকিনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH twice n আৰু এলকাইনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH twice n minus 2 আমি আলোচনা কৰিম এই বিষয়ে এতিয়া আমি কেইটামান কাৰ্বন যৌগৰ উদাহৰণ নাম্বাৰ 1 CH4 এই যৌগটোৰ লগত আমি সকলোৱে পৰিচিত নাম্বাৰ 2 C2H6 C3H8 C4H10 C5H12 C6H14 C7H16 C8H18 C9H20 C10H22 এই যৌগবিলাকত লক্ষ্য কৰা যে কাৰ্বনৰ পৰমাণুৰ সংখ্যাটো এটা এটাকৈ বাঢ়ি আহিছে তললৈ আৰু হাইড্ৰোজেন পৰমাণুৰ সংখ্যা কিন্তু দুটা দুটাকৈ তললৈ ক্ৰমান্বয়ে বাঢ়ি আছে এতিয়া আমি ইয়াত হাইড্ৰোজেনৰ সংখ্যাটো উলিয়াবলৈ যাওঁতে কি হয় চাবা আমাৰ সাধাৰণ সংকেতটো কিদৰে ইয়াত প্ৰযোজ্য CnH twice n plus 2 CnH twice n plus 2 ইয়াৰ অৰ্থ হ'ল যে এলকেন যৌগত কাৰ্বন পৰমাণু যিমানটা থাকিব হাইড্ৰোজেন পৰমাণু তাৰ দুগুণতকৈ দুটা বেছি থাকিব ৰিপিট কৰিছো এলকেনৰ সাধাৰণ সংকেত হৈছে CnH twice n plus 2 ইয়াৰ অৰ্থ হ'ল এলকেন কাৰ্বন যৌগত কাৰ্বন পৰমাণু যিমান থাকিব হাইড্ৰোজেন পৰমাণু তাৰ দুগুণতকৈ দুটা বেছি থাকিব ইয়াত কাৰ্বন পৰমাণু এটা আছে হাইড্ৰোজেন পৰমাণু চাৰিটা 2 * 2 2 2 4 কাৰ্বন পৰমাণু দুটা হাইড্ৰোজেন 6টা 2 * 2 4 4 2 6 একেদৰে ইয়াৰ ক্ষেত্ৰত আহিল C3H8 3 * 2 6 6 2 8 তলৰটো ক্ষেত্ৰত আহিলে 4 4 * 2 8 8 2 10 5 * 2 10 10 2 12 যিমানে আমি আগবাঢ়ি গৈ থাকিম দেখিম এই যেটো সংকেত এই সংকেতটো ইয়াত প্ৰযোজ্য হ'ব লাগে এটা এটা নাম বিলাক এটা প্ৰথম যৌগটো হৈছে মিথেন এই শব্দটোৰ লগত আমি পৰিচিত মই প্ৰথমেই কৈছো ইয়াৰ পিছৰটো হ'ল ইথেন ই হ'ল প্ৰপেন C3H8 প্ৰপেন বিউটেন পেন্টেন 6টা কাৰ্বন থাকিলে হেক্সেন 7টা কাৰ্বন থাকিলে হেপ্টেন 8টা থাকিলে অক্টেন 9টা থাকিলে ননেন আৰু 10টা থাকিলে লিখিব পাৰো আমি ডেকেন তোমালোকক ইমানখিনি নালাগে কিন্তু যেহেতু মই এলকেন শ্ৰেণীটো লৈ লৈছো সেইকাৰণে যৌগবিলাকৰ নামো লগতে দি দিব খুজিছো
এবাৰ গুছি যাম আমি এলকিন যৌগ এতিয়া চাও এলকিন যৌগ হ'বলৈ হলে আমি আগত কি কৈছিলো যে কাৰ্বন পৰমাণুবোৰৰ মাজত এক বান্ধনীৰ উপৰিও কি থাকিব লাগিব দ্বি বান্ধনী থাকিব লাগিব এটা দ্বি বান্ধনী হ'বলৈ হলে দুটা কাৰ্বন পৰমাণু লাগিব কিন্তু মিথেনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণু এটাই আছে সেই কাৰণে এই যৌগটোৰ ক্ষেত্ৰত আমি ইয়াৰ কোনো এলকিন বা এলকাইন ৰূপ নাপাওঁ এবাৰ আমি ইথেনলৈ আহিলে আমাক ইয়াত সাধাৰণ ৰাসায়নিক সংকেতত কি কৈছে CnH পাইছে মানে কাৰ্বন পৰমাণু যিমানটা থাকিব হাইড্ৰোজেন তাৰ দুগুণ হ'ব তেতিয়াহ'লে ই কি হ'ব C2H4 ঠিক সেইদৰে প্ৰপেনটো যেতিয়া এলকিন ফৰ্মুলা যাব ই হ'ব C3H6 3 দুগুণ 6 বিউটেনৰ ক্ষেত্ৰত হ'ব C4H8 একেদৰে ই হ'ব C5H10 C6H12 C7H14 C8H16 C9H18 C10H20 তাৰ মানে ইথেনৰ ই হ'ব এলকিন ৰূপ প্ৰপেনৰ ই হ'ব এলকিন ৰূপ এতিয়া এই ৰূপবিলাকৰ আমি নামলৈ যাম এটা নামলৈ যাওঁতে আমি আকৌ অকণমান এলকেনলৈ ঘূৰি আহোঁচোন তেতিয়া আমাৰ সুবিধা হ'ব ইয়াত আমি নামখিনি লিখি থৈছোঁ ইংৰাজী গ্ৰামাৰত তোমালোকে প্ৰিফিক্স আৰু ছাফিক্স পঢ়িছা যে শব্দ এটা আৰম্ভণি উচ্চাৰণটো হ'ল প্ৰিফিক্স শেষৰটো হ'ল ছাফিক্স এতিয়া আমি এলকেন শব্দটো উচ্চাৰণ কৰোঁতে আমাৰ শেষত কি উচ্চাৰণ হৈছে এন এলকেন এন গতিকে প্ৰকৃতিত যিমানবিলাক এলকেন যৌগ আছে সিহঁতৰ নামবিলাক উচ্চাৰণ কৰোঁতে শেষত সদায় এন উচ্চাৰণ হ'ব মিথেন কথাটোলৈ মন কৰিবা এলকেন শেষত এন উচ্চাৰণ হয় যৌগবিলাকৰ নামৰ শেষতো এন উচ্চাৰণ হ'ব মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন হেক্সেন হেপটেন অক্টেন ননেন ডেকেন অৰ্থাৎ আমি যৌগটোৰ নামটো শুনিলেই গম পাই যাম যে সি এলকেন যৌগ হয়নে নহয় একেধৰণে এলকিন যৌগবিলাকৰ ক্ষেত্ৰত এলকিন শেষত কি উচ্চাৰণ হৈছে ইন এলকিন শেষত উচ্চাৰণ হৈছে ইন গতিকে ইথেনটোৰ নামটো হ'বগৈ কি ইথিন প্ৰপেনৰ নামটো হ'ব প্ৰপিন ই হ'ব বিউটিন পেন্টিন একেদৰে ই হ'ব হেক্সিন ই হ'ব হেপটিন অক্টিন ননিন ডেকিন অৰ্থাৎ এলকিন যৌগবিলাকৰ নাম উচ্চাৰণ কৰোঁতে সদায় শেষত ইন উচ্চাৰণ হ'ব আৰু এলকিনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণু যিমান থাকিব হাইড্ৰোজেন পৰমাণু সদায় তাৰ দুগুণ হ'ব কথাটো ইয়াত ভালকৈ মন কৰিম এতিয়া আমি এলকাইনলৈ গুচি যাওঁ এলকাইনৰ ক্ষেত্ৰত আমাক কি কৈ আছে যে কাৰ্বন পৰমাণু যিমানটা থাকিব হাইড্ৰোজেন পৰমাণু তাৰ দুগুণতকৈ দুটা কম থাকিব কাৰ্বন পৰমাণু যিমানটা থাকিব হাইড্ৰোজেন পৰমাণু তাৰ দুগুণতকৈ দুটা কম থাকিব এতিয়া ইথেনটো এলকেন ৰূপত ইথেন এলকিন ৰূপত ইথিন আৰু এলকাইন ৰূপলৈ গুচি যাওঁতে কাৰ্বন দুটা হ'ল হাইড্ৰোজেন কেইটা হ'ব বুলি কৈছে দুগুণতকৈ দুটা কম 2 দুগুণ 4 4 পৰা 2 গ'লে 2 একেদৰে প্ৰপেনৰ ক্ষেত্ৰত C3 হাইড্ৰোজেন কিমান হ'ব ইয়াত 3 আহি গ'লে 3 দুগুণ 6 6 পৰা 2 গ'লে 4 বিউটেনৰ ক্ষেত্ৰত C4H 4 দুগুণ 8 8 পৰা 2 গ'লে 6 C5H8 ই হ'ব C5 টো ইয়াত পাই সৰি
অকমান বোৰ্ডত জেগা কম হৈছে কি হ'ব C6H কিমান হ'ব 6 দুগুণ 12 12 পৰা 2 গ'লে 10 এইকেইটা যৌগ আমি নিলিখোগে মই থিমটো বুজাব বিচাৰিছো এতিয়া চাওঁ যে এলকাইন যৌগবিলাকৰ ক্ষেত্ৰত কাৰ্বন পৰমাণু যি বিলাক একবান্ধনীৰ উপৰিও সিহঁতৰ মাজত কি আছে ত্ৰিবান্ধনী আছে বুলি কৈছে এতিয়া ইহঁতৰ সাধাৰণ সংকেতটো কিদৰে মানে প্ৰয়োগ হয় CnH2 -2 অৰ্থাৎ কাৰ্বন পৰমাণু যিমান আছে হাইড্ৰোজেন তাৰ দুগুণতকৈ দুটা কম আছে কাৰ্বন দুটা হাইড্ৰোজেন দুগুণ হলে 2 দুগুণ 4 4 পৰা 2 গ'লে 2 কাৰ্বন তিনটা 3 দুগুণ 6 6 পৰা 2 গ'লে 4 কাৰ্বন 4টা 4 দুগুণ 8 8 পৰা 2 গ'লে 6 এই থিমটো ইয়াত প্ৰযোজ্য আৰু এটা কথা আছে কম অলপ পিছত এতিয়া এই হল ইথেন কি হল ইথিন এই যৌগটোক আমি কি বুলি কৈছো এলকাইন এতিয়া এইখিনিতে লিখো মই জায়গা কম আছে যে এলকাইন যৌগ এলকাইন বুলি কওঁতে শেষত উচ্চাৰণ হৈছে আইন এলকাইন আইন তেতিয়াহ'লে এই যৌগটোৰ নাম এতিয়া কি হ'ব ইথেন ইথিন কি হ'বগৈ ইথাইন ঠিক সেইদৰে ই হ'ব প্ৰপাইন ই হ'ব বিউটাইন ই হ'ব পেণ্টাইন ই হ'ব হেক্সাইন এইদৰে আগবাঢ়ি গৈ থাকিব পাৰে তাৰ মানে কি বুজে যে এলকিন বা এলকাইন যৌগ কাৰ্বন যৌগবিলাকৰ ক্ষেত্ৰত সিহঁতৰ নামটোৰ লগত যৌগটোৰ নামৰ যিটো শেষৰ উচ্চাৰণ সেই শেষৰ উচ্চাৰণটো একেই থাকে সেইখিনি কথা পুনৰ আকৌ মই ক'ব বিচৰা নাই এতিয়া আমি বেলেগ এটা কথালৈ যাম সেইটো হ'ল যে আমি যদি এই তিনিওটা ভাগ চাওঁ এলকেন আৰু এলকাইন প্ৰতিটো ভাগতে আমি লক্ষ্য কৰোঁ যে দেখা পাম যে ওপৰৰ পৰা তললৈ যৌগবিলাকৰ ক্ষেত্ৰত কাৰ্বন পৰমাণুৰ সংখ্যা এটা এটাকৈ বাঢ়ি আহিছে ইয়াত 1 2 3 4 5 6 7 8 9 10 কিন্তু হাইড্ৰোজেন পৰমাণু দুটাকৈ বাঢ়িছে 4 6 8 10 12 14 16 18 20 22 একেধৰণে এলকিনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণু এটা এটাকৈ বাঢ়িছে 2 3 4 5 6 7 কিন্তু হাইড্ৰোজেন দুটাকৈ বাঢ়িছে 4 6 8 10 12 14 16 ইয়াতো একেকৈ কাৰ্বন পৰমাণু এটা এটাকৈ বাঢ়ি আহিছে 2 3 4 5 6 হাইড্ৰোজেন পৰমাণু দুটাকৈ বাঢ়িছে 2 4 6 8 10 অৰ্থাৎ এই ক্ৰমটো একেই তাৰ মানে আমি এলকিন আৰু এলকাইন এই যৌগবিলাকৰ ক্ষেত্ৰত ওচৰা ওচৰিকৈ থকা যিকোনো দুটা যৌগৰ মাজত কি হ'ব এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ মাজত ডিফাৰেঞ্চ থাকিব মিনছ CH2 মূলকৰ ডিফাৰেঞ্চ থাকিব এই কথাটো এই বৰ্ডখন ইৰেজ কৰি লৈ পেলাই আনিব মোহাৰি পেলাই এইখিনি হ'ল আমাৰ এলকিন আৰু এলকাইনৰ কথা ইয়াৰ লগত এই মূলকটোৰ কথা আমি এইখিনিতে আলোচনা কৰিম বৰ্ডখন মোহাৰি যাম এতিয়া আমি দুটা এলকেন যৌগ প্ৰথম এলকেনক লৈ আলোচনা কৰিম এলকেন যৌগ দুটা বা তিনিটা ল'লোঁ এটা ল'লোঁ CH4 মিথেন পিছৰটো ল'লোঁ C2H6 ইথেন তাৰপিছৰটো ল'লোঁ C3H8 প্ৰপেন এতিয়া চাওঁ মিথেনৰ পিছৰটো ইথেন ইহঁত দুটাৰ মাজত পাৰ্থক্য কিমান আছে CH2 ইয়াত কাৰ্বন এটা ইয়াত কাৰ্বন দুটা অৰ্থাৎ পাৰ্থক্য এটা কাৰ্বন পৰমাণু ইয়াত হাইড্ৰোজেন দুটা আছে ইয়াত হাইড্ৰোজেন চাৰিটা আছে ইয়াত হাইড্ৰোজেন 6টা আছে অৰ্থাৎ হাইড্ৰোজেন পৰমাণু পাৰ্থক্য দুটা একেধৰণে যদি আমি ইথেন আৰু প্ৰপেনৰ মাজত লওঁ ইয়াতো একেই হ'ব CH2 যদি এলকেন যৌগ লওঁ এলকেন লওঁতে
ইথেন সৰি এলকেন অলৰেডি লৈছোঁ এলকিন আমি যদি এলকিন যৌগ লওঁ ইথিন ল'লোঁ C2H4 ইথিন প্ৰপিন ল'লোঁ C3H6 এতিয়া চাওঁ ইয়াতো কি হৈছে যে ইহঁত দুটাৰ মাজত এটা বা ইয়াৰ পিছতো লৈ লওঁ বিউটিন C4H8 এতিয়া ইথিন আৰু প্ৰপিন ইহঁত দুটাৰ মাজত CH2 মূলকৰ পাৰ্থক্য ইয়াত কাৰ্বন দুটা ইয়াত তিনিটা এটা কাৰ্বনৰ পাৰ্থক্য ইয়াত হাইড্ৰজেন চাৰিটা ইয়াত ছটা দুটা হাইড্ৰজেনৰ পাৰ্থক্য প্ৰপিন আৰু বিউটিনৰ ক্ষেত্ৰতো একেই আহিব CH2 পাৰ্থক্য তাৰ মানে এলকেন যৌগই হওক এলকিন যৌগই হওক বা এলকাইন যৌগ যিকোনো ওচৰাচৰিকৈ থকা অৰ্থাৎ ক্ৰমটো মিলিব লাগিব যেনেকৈ আমাৰ আমি এই ক্ৰমটোৰ কথা কওঁতে আমি অলপ স্বাভাৱিক সংখ্যালৈ গুচি যাওঁ 1 2 3 4 5 6 যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত পাৰ্থক্য কিমান 1 আৰু 2 মাজত পাৰ্থক্য 1 2 আৰু 3 মাজত 1 3 আৰু 4 মাজত 1 4 আৰু 5 মাজত 1 পাৰ্থক্যটো 1 মাইনাছ 1 নহয় সৰি মই লিখোঁতে হৈছে পাৰ্থক্য 1 যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত পাৰ্থক্য 1 আৰু সেই স্বাভাৱিক সংখ্যাটো ক্ৰম অনুসৰি আহিব লাগিব একেধৰণে এলকিন আৰু এলকাইনৰ ক্ষেত্ৰতো ওচৰাচৰিকৈ থকা যিকোনো দুটা কাৰ্বন যৌগৰ মাজত পাৰ্থক্য CH2 মূলকৰ এই কথাটো মনত ৰাখিব ইয়াত আমি চাম যে ভৰৰ পাৰ্থক্য ওলাব এটা কাৰ্বনৰ ভৰ কিমান 12 একক হাইড্ৰজেন দুটা আছে দুটা হাইড্ৰজেন 2 একক তাৰমানে ভৰৰ পাৰ্থক্য আহিব 14 একক যিকোনো দুটা কাৰ্বন ওচৰাচৰিকৈ থকা কাৰ্বন যৌগৰ ক্ষেত্ৰত এটা আমি ভৰৰ পাৰ্থক্য পালোঁ 14 ইউ লিখিছোঁ ইউনিট 14 একক কাৰণ কাৰ্বনৰ 12 দুটা হাইড্ৰজেন 2 12 দিয়ে 14 এই কথাখিনি আমাৰ কাৰণে অতি জৰুৰী কাৰণ আমি যেতিয়া পিছৰ পৰ্যায়ত যেতিয়া কাৰ্বন যৌগৰ ৰাসায়নিক বিক্ৰিয়াৰ কথা আলোচনা কৰিব লাগিব তেতিয়া এই কথাখিনি আমাক অতিকৈ প্ৰয়োজন হ'ব এতিয়া আমি শেষৰ কথাটোলৈ গুচি যাম সেইটো হৈছে বিষম পৰমাণু আৰু কাৰ্যকৰী মূলক এই বিষয়ে আমাক কিতাপত দিয়া আছে আমাৰ কিতাপৰ পেজ নাম্বাৰ মেইন বুকৰ পেজ নাম্বাৰ 66ত বিষম পৰমাণু আৰু কাৰ্যকৰী মূলকৰ কথা দিয়া আছে এতিয়া বিষম পৰমাণুনো কি আৰু কাৰ্যকৰী মূলকনো কি সেই কথাটো চাম আমি এটা যৌগ লিখি লওঁ যে বিউটেনটো লিখিবলৈ মই নাজানো কিয় ভাল লাগে C4H10 বিউটেন এটা এই বিউটেন যৌগটো লিখোঁতে আমি কাৰ্বন 1 2 3 4 ইয়াত বাকীবিলাকত কি লগ লাগি যাব হাইড্ৰজেন লগ লাগি যাব 1 2 3 4 5 6 7 8 9 10 কি হ'ল বিউটেন ইয়াত কাৰ্বনৰ প্ৰতিটো কাৰ্বন পৰমাণু নিজৰ মাজত এটা শৃংখল গঠন কৰিছে তাৰ উপৰিও প্ৰতিটো কাৰ্বন পৰমাণুৱে কাৰ লগত বান্ধনিৰ সৃষ্টি কৰিছে হাইড্ৰজেনৰ এতিয়া হাইড্ৰজেনৰ যোগ্যতা কিমান হাইড্ৰজেনৰ যোগ্যতা হ'ল 1 এতিয়া এই শৃংখলবিলাকত যে অকল হাইড্ৰজেনেই জড়িত হৈ থাকিব তেনে কথা নহয় আন কোনো একজোটি মূলক বা পৰমাণু তাত জড়িত হ'ব পাৰে ফৰ এক্সাম্পল ইয়াত যদি আমি ক্লৰিন এটা লগাই দিওঁ তেতিয়া কি হ'ব আমি চাওঁচোন কাৰ্বন 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 ওপৰৰ ফালে আমি হাইড্ৰজেনকেইটা লগ লগাই দিলোঁ এইফালে আমি হাইড্ৰজেন লগ লগাই দিলোঁ আৰু ইয়াত ক্লৰিন দিলোঁ কাৰণ আমি জানো ক্লৰিনৰ যোগ্যতাও 1 তেতিয়াহ'লে এই যৌগটোত আমাৰ এতিয়া কি হ'ব ই C4H9Cl কাৰণ হাইড্ৰজেন এটা 9টা আছে এটা হাইড্ৰজেনৰ ঠাইত কোন আছে ক্লৰিন আছে এই ক্লৰিনটোক কোৱা হ'ব বিষম পৰমাণু এই ক্লৰিন পৰমাণুটোক ক'ব বিষম পৰমাণু আৰু ক্লৰিনটোৱে ইয়াত যিহেতু যোজিত হৈছে কি মূলক সেইটো কথা আহিব কি হ'ব মূলক ইয়ে বিষম পৰমাণু অৰ্থাৎ বিষম পৰমাণু কি বুলি ক'লে যে কাৰ্বন যৌগবিলাকত হাইড্ৰজেনৰ বাহিৰে আন যিবিলাক একজোটি মূলক বা পৰমাণু যোজিত হয় সেইবিলাকে হ'ল বিষম পৰমাণু
বা মূলক এতিয়া মূলকৰ কথালৈ যাওঁতে মূলকৰ কথালৈ গুচি যাম সে ইথেন C2H6 ইথেন আমি কার্বন 1 2 1 2 3 4 5 6 1 2 3 4 5 6 এটা হল ইথেন এটা ইথেনত আমি এটা হাইড্রোজেন আঁতৰাই দিছো আঁতৰাই দি পেলাই কার্বন 1 2 3 4 5 1 2 3 4 5 আৰু এই কার্বন পৰমাণুৰ ইয়াত হাইড্ৰোজেনৰ ঠাইত আমি লগাই দিওঁ OH কাৰণ এই গ্ৰুপটোৰ যোজ্যতাও 1 OH মূলকটোৰ যোজ্যতাও হল 1 এটা এই যৌগটো হল ইথানল OH মূলক আছে ইয়াক কোৱা হ'ব কাৰ্যকৰী মূলক আৰু আমি জানি থওঁ যে কাৰ্বন যৌগ এটাৰ ধৰ্ম তাত কিমানটা কাৰ্বন পৰমাণু যোজিত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই কাৰ্যকৰী মূলক তোমালোকে কিতাপৰ পেজ নাম্বাৰ 66ত থকা এই কথাখিনি ঘৰত এবাৰ ভালকৈ পঢ়িবা লগত মোৰ এই ভিডিঅ' ক্লাছটো যেতিয়া তোমালোকে চাওঁতে লগত এই কিতাপৰ কথাখিনিও পঢ়িবা তেতিয়াহে কথাখিনি মই ভাবোঁ তোমালোকৰ বেছি কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু আকৌ কৈছোঁ আগৰ ভিডিঅ' ক্লাছবিলাকতো কৈছোঁ মেইন বুকখন নেৰিবা কিন্তু আৰু বাৰে বাৰে পঢ়িব লাগিব বিকজ মেমৰি ডিপেণ্ডছ অন ৰিপিটেশ্যন আজি পঢ়িলোঁ কাইলৈ নপঢ়োঁ তেনেকৈ ভাবিলে কিন্তু নহ'ব ইয়াৰ পিছত আমাৰ সমগণীয় শ্ৰেণী আছে পিছৰ ক্লাছটোত মই সমগণীয় শ্ৰেণী আলোচনা কৰিম আশা কৰিছোঁ আজিৰ ক্লাছটোৰ যোগেদি আমাৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল কিছুলৈ উপকৃত হ'ব মোৰ উদ্দেশ্য হৈছে কিন্তু তোমালোকে যেহেতু মেট্ৰিক পৰীক্ষা দিবা তোমালোকক অকণমান 1% বা 0.5% হ'লেও মই মোৰ ফালৰ পৰা যাতে কিবা এটা দিব পাৰোঁ থেংক ইউ